কিন্তু দাদাওতো নিজে ক'বলৈ বাধ্য হ'ব। ইয়েছ ভাইটি, ইউ আৰ ৰাইট, তোৰ চইচ পাৰফেক্ট। এতিয়া তুমি কি কৰিবা? কি কৰিম আৰু উপাসনাৰ কথাই ক'লে ফোন এটা কৰিম আৰু ক'ম, আপোনালোকৰ গাঁৱত এনে কিবা মন্দিৰ আছেনে য'ত নিজৰ প্ৰেয়সীক ৰঙা কৰিব পাৰি? আপুনি সেই বিষয়ে একো চিন্তা নকৰিব, চব যোগাৰ আপুনি সময়মতে পাই যাব। এটা কাম কৰক, আপুনি ভিতৰতে আছে, বাকী কথাখিনি কি কৰিব লাগে, চব কি কৰিব লাগে সেইখিনি কথা আপুনি তোমাৰ লগত কিমানজন মান আছে? খাটাং কৰিব পোৱা নাই, ককাই কতো নাহে। এনেদৰে বিয়াখন পাতিবলৈ মোৰ একেবাৰে মন আছে, কিন্তু ল'ৰা ছোৱালী দুয়োটা আগৰি গৈ বিয়াখন পাতি দিলে বোলে চব ঠিক হৈ যাব। বাকী তিনিজনী ভনী আৰু একেই কথা, মইনো আৰু কি কৰিব পাৰোঁ মত দিয়াৰ বাকী মত দিছাই যেতিয়া এতিয়া শহুকা বিচনা কৰি লাভ নাই, বুজিছা? গাঁৱৰ মানুহখিনিক মাতা আৰু বিয়াৰ কাম আহি গ'ল তোমাৰ বিয়াত কাম কৰা মানুহ। বেয়া পাইছো, বেয়া পাইছো, বেয়া পাইছো মই। কাক বেয়া পাইছ? এই দাদাক বেয়া পাইছো। ভনীয়েকৰ বিয়া পাতিছে, হয়নে? গোটেই গাঁওখনৰ মানুহে গম পায়, মোক হ'লে মতা নাই। বেয়া পাইছো মই। তোক আকৌ মই কিয় মাতিব? তই দেখোন বাবা ঘৰৰে মানুহ। কি কৈছে? ঘৰৰ মানুহ। মই ঘৰৰ বিয়াখনটো মই অকলে খেদাব নোৱাৰোঁ, খেদাব সদায় মিলি হয় নেকি? হৈ যাব পাছত লাগিব নহয়, দীপক ৰজনী খবৰ দিওঁ, বজাৰৰ লিষ্টি লাগিব নহয়, মোহন দালক খবৰ দিওঁ, লালমোহন লাগিব নহয়, গাঁও বুঢ়াক খবৰ দিওঁ, বিয়াত মানুহ লাগিব নহয়। মই চব জানো। উপাসনা, ছোৱালীবিলাকক কিন্তু তই মাতিবি। মই কিয়? মোৰ লাজ লাগে। বাকী মই চব জানো। দেখিছা আনন্দ, বিয়াখন শেষেই কৰি পেলালে। আনন্দ, মই আহো হা, আহো উপাসনা, আহো। ভৱেশ, এইকেইদিনটো লগালগ হৈ নেকি? সদায় আহিম তোমাৰ ঘৰলৈ এবাৰ। বিয়া মেল মাৰিব লাগিব নহয়। উপাসনা, ভালকৈ থাকিবি হা। সৰু তই পুৰোহিতৰ লগত কথাখিনি পাতিলি ন? এই মাত্ৰ পাতি আৰু সেই সুমনক ফোনটো কৰিছিলো নাই? আজি কৰা নাই। কিয় কৰা নাই? কিয় কৰা নাই? কৰ ফোনটো। সি কেতিয়া আহিব, লগত কিমানজন মানুহ আহিব, এইবোৰ ভালদৰে সুধি পুছি ল। তহঁতে কোৱাৰ কাৰণেহে মই এনেদৰে আগবাঢ়িছোঁ। মনে মনে মোৰ কিন্তু বৰ ভয় হৈ আছে। সি যদি নাহে, বিয়াৰ দিনাখন সি যদি ঠগাই দিয়ে। কিয় ঠকাব দাদা? সুমন তেনেকুৱা ল'ৰা নহয়, পাগলক দৰে ভাল পায় সি বহুত। কি যে কথাবোৰ। তোৰ বিশ্বাসৰ ওপৰত বিশ্বাস ৰাখি মই ইমান দূৰ আগবাঢ়িছোঁ, কিয় তোৰ সন্তুষ্টিৰ কাৰণে। ঘৰৰ মতৰ বিপৰীতে সি তোক বিয়া পাতিবলৈ আহিব। আহে যদি ভাল কথা, যদি নাহে মান সন্মান চব যাব। গোটেই কথাবোৰ খাটাং কৰি ল'বি, বেলেগ আৰু তোক মই একো নক'ম। হেল্ল', কি কৰি আছা? কি কৰিম আৰু দিনজনী আছোঁ, কেতিয়া তোমাৰ কাষলৈ যাব পাৰোঁ, কেতিয়া তোমাক সেন্দুৰ পিন্ধাব পাৰোঁ। দাদাই আকৌ চিন্তা কৰি আছে, বিয়াৰ দিনা যদি তুমি নাহা নহয়, মানে টিভি চিনেমাবোৰত তেনেকুৱা ঘটনা ঘটি থাকেতো, বাস্তৱতো দুই এটা ঘটে, সেইকাৰণে দাদাই চাগে চিন্তা কৰিছে। তোমাৰ দাদাক কৈ দিবা, আমি নাটক বা চিনেমা কৰিবলৈ যোৱা নাই, গোটেই জীৱনটো একেলগে পাৰ কৰিম বুলি থিৰাং কৰিছোঁ। যেতিয়া জীৱনটোকতো আৰু অসাৰ কৰি পেলাব নোৱাৰি। কেৱল কেৱল প্ৰেম কৰিবলৈ নহয়, জীয়াই থাকিবলৈ তুমি মোৰ কাষত থাকিব লাগিব। আজি কওঁ, আজি মই ৰক্ষা কৰা লাগি গ'লোহেঁতেন। মই চব জানোতো।